ৰণুৱা ঘোঁৰাটো হৈ বুজি যাওঁ মই ৰণুৱা ঘোঁৰাটো চাব আমাৰ হিয়াৰ আপোন জুবিন দা এইটো মানুহ জন্ম পালে মৃত্যু হ'ব এইটো চিৰসত্য কথা মানৱ দেহৰ অন্তিম যাত্ৰা হৈছে মৃত্যু গতিকে মই এইটো কোৱা নাই ভিডিঅ'টোত আগতে মই ক্লিয়াৰ কৰি দিওঁ যে মোৰ বৰ্তমান বয়স হৈছে 23 বছৰ মোৰ বাকি থকা সময়খিনিও বা বয়সখিনিও জুবিন দাৰ তাতে লগে দি সেইটো মোৰ সেইটো মানে কি মনৰ পৰাই কৈছো লগে দি কিন্তু কথাটো কেনেকুৱা জানানে আমাৰ হিয়াৰ আপোন জুবিন দা মানুহ জীয়াই থাকোতে যদি চৰকাৰে ভাৰত ৰত্ন নিচিনা ডাঙৰ ডাঙৰ সন্মানবিলাক যদি জীয়াই থকা অৱস্থাতে যদি মানুহজনক নিদিয়ে মৃত্যুৰ পিছত দিলে কিবা জানো কাম হ'ব মৃত্যুৰ পিছত তেওঁ কি গম পাব জীয়াই থাকোতে যদি তেওঁ ভাৰত ৰত্নৰ দৰে ডাঙৰ ডাঙৰ সন্মানবিলাক আমাৰ হিয়াৰ আপোন জুবিন দাক দিয়ে তেতিয়াহ'লে তেওঁ কাম কৰিবলৈ আৰু অলপ উৎসাহ পাব আৰু অলপ মনৰ পৰাই মানে কি উৎসাহ পাব বৰ্তমান অসমখনক যিমানখিনি দিছে যিমানখিনি কৰিছে আমাৰ হিয়াৰ আপোন জুবিন দাই তাতকৈ আৰু 100 গুণ বেছি কৰিব যেতিয়া তেওঁ মানে কি ইমান ডাঙৰ সন্মান এটা দিব ভাৰত ৰত্নৰ দৰে সন্মানটো দিব আমাৰ কি মানুহ মৰাৰ পিছত জীয়াই থাকাতেও দিয়ে ভাৰত ৰত্ন কিন্তু মৰাৰ পিছত দিয়ে চৰকাৰে এই মানুহজন ভাল আছিল তেওঁক মানে কি শ্ৰদ্ধা নিবেদন কৰি সেই ৰত্নটো দিয়ে সেইবিলাক তেতিয়া দিলে লাভ নাই মানুহ মৰাৰ পিছত তো খাবা দিলি বস্তু কেনেকৈ হ'ব জীয়াই থাকোতে তাক ভালকৈ নোখোৱাইকে কথা গ'লে সেনেকুৱা গতিকে আপোনালোকে কি ভাবে আমাৰ হিয়াৰ আপোন জুবিন দা অতি শীঘ্ৰে দুই একদিন দিয়া বস্তু নহয় বছৰ জুবিন দা 500 বছৰ 1000 বছৰ জীয়াই থাকক কিন্তু জুবিন দাক জীয়াই থাকোতে যাতে এই সন্মানটো দিয়ে অসমবাসী নহয় আমাৰ প্ৰতিজন ডেকাৰ হৃদয়ত আছে অন্তৰত আছে জুবিন দা ডেকা বুলি নহয় সকলো অসমীয়াৰ আছে গতিকে কোনবা এটা পলিটিকেলৰ কাৰণে জুবিন দা চিধে কথা কৈ দিয়াৰ কাৰণে দুই এটাই হয়তো বেয়া পায় জুবিন দাই ডাইৰেক্ট কৈ দিয়ে কিন্তু সেনেকুৱা পলিটিকেল নেতা 100 বাৰ জন্ম পাই কিনে মৰবে লাগব তেতিয়াহে জুবিন দাৰ দৰে সেনেকুৱা সেই মানুহ হ'ব পাৰিব বহুতে কয় নহয় জুবিন অমুক পলিটিকেল নেতাগিলাই কয় জুবিন দাৰ কাৰণ চিধে চব কথা কৈ দিয়ে কোনো একো খাতিৰ নকৰে ঘেণ্টাক আকৌ বাল খাতিৰ নকৰে ডাইৰেক্ট যিটো সঁচা সেইটো কৈ দিয়ে সেইকাৰণে জুবিন দা অসমীয়াৰ হৃদয়ত আছে আৰু নেতাবিলাক অসমীয়াৰ হৃদয়ত নাই আজি এইটো কালি সেইটো মানে কি ডলাৰ বাগৰিৰ নিচিনা নেতাগিলাক বাগৰি থাকে আৰু সেই বাগৰি থকা নেতাগিলাই আমাৰ হিয়াৰ আপোন জুবিন দাই অসমীয়াৰ হকে মাত যেতিয়া দিব তেতিয়া জুবিন দাক ইনচাল কৰে সেইগিলাখান মই এনেকৈ থুই মাৰি দিওঁ তেওঁলোকৰ সেনেকুৱা নেতাৰ মুখত মই থুই মাৰি দিওঁ গতিকে আপোনালোকে ভিডিঅ'টো পাৰে মানে এনেকুৱা শ্বেয়াৰ কৰি দিয়ক যে মানে কি অসম গভৰ্ণমেণ্ট ফাটাফাটি হৈ ফাটি মানে কি চৰকাৰৰ মাথা হেড মুণ্ডে লৰি কিনে অৱশেষত জুবিন দা জীয়াই থাকোঁতে তেওঁ অতি কম সময়ৰ ভিতৰতে তেওঁক যেন ভাৰত ৰত্নটো দিয়ে মৃত্যুৰ পিছত জুবিন দাক ভাৰত ৰত্ন দিব দৰকাৰ নাই নালাগে জীয়াই থাকোঁতে যদি জুবিন দাক ভাৰত ৰত্ন দিয়ে তেতিয়াহ'লে জুবিন দাই অসমীয়াৰ হকে অসমৰ হকে আৰু বহুত কাম কৰিব গতিকে উৎসাহ পাব ভাৰত ৰত্নটো দিয়াৰ লগে লগে জুবিন দাক কথাটো এইখিনিয়ে আছিল ভিডিঅ'টো পাৰে মানে আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই প্ৰতিদিনে এই ৰিঙৰ মাজৰ পৰাই পথাৰৰ মাজৰ পৰাই এনেকৈ ভিডিঅ'বিলাক লৈ আহি থাকোঁ আৰু সাইডত থকা ঘণ্টা বটনটো দবাই দিব তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানে শেষ কৰোঁ জয় জুবিন দা জয় আই অসম